गरेशनि सिङिमारिनि गुनगोनां फरायसाया गोमादों। कलेजाव थांनाय समनिफ्राय गोमानानै थानाय बिटुफननि मटर साइकेलखौ सोमोनांथाव महरै बगामाथियाव बोखांदों। गरेशनि बगामाथियाव फरायसाखौ नागिरनायनि हाबाफारि लादों तामुलपुर जिल्ला खुंथाया। तामुलपुर जिल्लानि गरेशनि सिङिमारिनि फोरोंगिरि महिन चन्द्र राजबंशीनि फिसाज्ला बिटुफन राजबंशीया मैया फुंनि 9 रिंगायाव न'निफ्राय रङियानि बिएड फरायसालिमासिम थांनो होननानै ओंखारलांनाय समनिफ्राय गोमानाय जाथाया ओनसोलनाङैनो सोमोनांनाय थासारि सोमजिहोदों। बिएडनि गिबि बोसोराव फरायबाय थानाय बिटुफन राजबंशीया मैयानिफ्राय गोमानानै थानायनि उनाव बगामाथियाव बिटुफननि AS28E6902 नम्बरनि ग्लेमार मटर साइकेलखौ सोमोनांथाव महरै बगामाथिनिफ्राय बोखांनो हायो। मटर साइकेलखौ बगामाथियाव बोखांनो हानायनि उनाव नखरनि सुबुंफोरजों लोगोसे तामुलपुर जिल्लानि पुलिस आरो SDRF हानजाया नुजाथि हैनानै नागिरनाय हाबाफारि लायो। पुलिस आरो SDRF हानजाया बगामाथिनि खाथि खाला ओनसोलाव गोख्रों नागिरनाय हाबाफारि लादोंब्लाबो बिटुफन राजबंशीखौ नागिरनानै मोनाखै। আমি বৰ হতাশ হৈছোঁ। যোৱাকালি মোৰ ল'ৰা শ্ৰী বিটুপন ৰাজবংশী 9 বজাত ঘৰৰ পৰা বিএড কলেজলৈ যায়, ৰঙিয়া বিএড কলেজ। আমি গধূলি যেতিয়া আবেলি 5 বাজিল, মই স্কুলৰ পৰা 3:30 বজাত গৈছোঁ, যাই তাক দেখা পোৱা নাই। নাপাই মাকক সুধিলোঁ যে বাবুক ফোন কৰিছেনে নাই, যে অলপ পিছত কৰিম ৰ'ব, 5টা বজামানত ফোন কৰিলে হ'ব। 5টা বজাত ফোন কৰিলোঁ, ফোনটো তেতিয়ালৈকে ৰিং হৈ আছে কিন্তু ৰিচিভ কৰা নাই। 8-10 বাৰ ফোন কৰিলোঁ, নাই, ৰিঙে হৈ থাকে কিন্তু ৰিচিভ নহয়। তাৰপিছত আমাৰ খুব এটা হেৰি লাগিল, মনত হোৱা লাগিল, লাগি সকলোকে খবৰ দিলোঁ, দি থানালৈ গ'লোঁ। থানাৰ পৰা এটা লোকেশ্যন ল'লোঁ, লৈ পেলাই আমি গুৱাবাৰীত লোকেশ্যনটো পালোঁ, গুৱাবাৰীলৈ গ'লোঁ। আমি গুৰেশ্বৰৰ পৰা 6জন আৰু তামোলপুৰৰ পৰা প্ৰায় 8জনমান আমাৰ আলহী আৰু ওচৰৰ ডেকা ল'ৰাই আমাক সহায় কৰি দিলে। পিছত আমি তাৰ পৰা বিমুখ হৈ ঘূৰিব লগা হ'লোঁ। নেক্সট ৰাতিপুৱা আকৌ ফোন কৰিছিলোঁ, ফোন কৰাত মাত্ৰ বাজিছিল মোবাইলটো, তাৰপিছত আৰু ছুইচ অফ হৈ গৈছে। এতিয়ালৈকে তেনেকৈ ছুইচ অফে হৈ আছে। আৰু আজিও আমি সেই গুৱাবাৰীলৈ গ'লোঁ, তাতো আমি আমাৰ পুলিচ প্ৰশাসন লগত লৈ তেখেতসকলে চালে, তাত কোনো সংসূত্ৰ নাপালে আৰু কোনেও দেখা পোৱা নাই বুলি ক'লে। তাৰ পৰা আমি কেইজনমান ল'ৰাক ইয়ালৈ পঠালোঁ, বগামাটিলৈ। আৰু 2-এটা কথা এনেকৈ শুনি আছোঁ বগামাটিলৈ যোৱা বুলি। তাৰপিছত আহি দেখিলোঁ যে ইয়াত বাইকখন ষ্টেণ্ড কৰাই আছে। তাৰপিছত ফৰেষ্টৰ বিভাগৰ মানুহ আহিল আৰু আমাৰ SSB আহিল, পুলিচ, লগতে আমাৰ এতিয়া নৌবাহিনীৰ, এইটো নৌবাহিনী বুলি কয়নে, SDR, তেওঁলোকে আহি এতিয়া অনুসন্ধান চলাই আছে। গতিকে এই ক্ষেত্ৰত যদি আপোনালোকে এই ল'ৰাটোৰ কিবা সন্ধান পায়, নিশ্চয় জনাবলৈ আপোনালোকক মই অনুৰোধ জনালোঁ। সন্দেহ কৰিবলগীয়া ঠিক তেনেকুৱা মোৰ নাই। যদি কোনোবাই ভাবি আছে মই নাজানো, কিন্তু মোৰ চকুত তেনেকৈ ধৰা পৰা নাই, বা ল'ৰাও ঠিক তেনেকৈ কোৱা নাই। আৰু ল'ৰাও মোৰ ঠিক তেনেকুৱা মদ পানী খোৱা ল'ৰাৰ মোৰ নহয়। এই অঞ্চলৰ যিমানবিলাক স্কুল আছে চববিলাকক সুধিলেই গম পাব, তেওঁৰ লগত পঢ়া ল'ৰা ছোৱালী আছে। পঢ়াটো ভাল আছিল, পঢ়াটো ভাল আছিল। মেট্ৰিকত তেওঁ ডিষ্টিংশ্যন 86% লৈ ডিষ্টিংশ্যন পাইছে। তাৰপিছত হায়াৰ ছেকেণ্ডেৰীত আপোনাৰ 86% লৈ ডিষ্টিংশ্যন পাইছে। BSCত আপোনাৰ 92% লৈ পেলাই BSc পাছ কৰিছে। আৰু MAত ফাৰ্ষ্ট ক্লাছ MA তেওঁ লাভ কৰি বিএড কলেজত এডমিশ্যন আজি এবছৰ হওঁ অৱস্থা।
মানে ৰঙিয়া BEd কলেজৰ ছাত্ৰ শিঙিমাৰী মহিন ৰাজবংশীৰ পুত্ৰ বিতুপন ৰাজবংশী যোৱাকালি কলেজত যাওঁ বুলি 9টাত ওলাই গৈছে ঘৰৰ পৰা। তেতিয়াৰ পৰা তেওঁ সন্ধানহীন হৈ আছে আৰু বিশেষ সূত্ৰত আমি আজি বগামাটিত তেওঁৰ মোবাইলৰ লোকেশ্যন পাই ইয়াত আহিলোঁ। হস্তিনাপুৰত মোবাইলৰ লোকেশ্যন পাইছিল আৰু সেই মৰ্মে আহোঁতে আমি বগামাটিৰ ইয়াতে বৌদ্ধ মন্দিৰৰ সন্মুখত তেওঁৰ বাইকখন পাইছোঁ, কিন্তু ল'ৰাজন এতিয়াও সন্ধানহীন। গতিকে তেওঁক এতিয়া আমি পুলিচ, ফৰেষ্টৰ মানুহ প্লাছ আমাৰ SDRF সকলোৰে সহযোগত ইয়াতে বিচাৰি আছোঁ। আমি ৰাইজ বিভিন্ন দল সংগঠনো আহিছোঁ, বিচাৰি আছোঁ। এতিয়ালৈ বিতুপন ৰাজবংশীক আমি পোৱা নাই। সন্দেহটো তেওঁক কোনোবাই ষড়যন্ত্ৰ কৰি হত্যা কৰা বুলি আমাৰ সন্দেহ হৈছে এতিয়া শেহতীয়াভাৱে যিটো চলি আছে। গতিকে কাৰণ তেওঁ ইয়াত অহাৰ কথা নাই, তেওঁ খুব মানে নিয়মানুযায়ী চলে, খুব শৃংখলাবদ্ধ ছাত্ৰ। গতিকে তেওঁ খুব ভাল, তেওঁ যিহেতু কলেজত যাওঁ বুলি এইখিনি পাইছে, বগামাটি পাইছে, সম্পূৰ্ণ বিপৰীত এটা দিশ। গতিকে এই ক্ষেত্ৰত আমি ৰাইজে ভাবিছোঁ ইয়াতে নিশ্চয় কিবা এটা গভীৰ ষড়যন্ত্ৰ নিহিত হৈ আছে। শিঙিমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক তথা শিঙিমাৰী গাঁৱৰ মহিন চন্দ্ৰ ৰাজবংশীৰ ল'ৰা বিতুপন ৰাজবংশী। ৰঙিয়া BEd কলেজত অধ্যয়নৰত।